নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই প্ৰথমতে মিক্সি জাৰত অকণমান বুট, অকণমান মগু লৈছোঁ। তাত অকণমান নৰসিংহ পাত দিছোঁ আৰু দুটা জলকীয়া, অকণমান আদা নহৰু, তাৰপাছত ইয়াত অকণমান নিমখ দি দিছোঁ আৰু ইয়াত অকণমান মিঠাতেল দি পেলাই গ্ৰাইণ্ড কৰি ল'ব লাগিব। যদিহে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। আৰু কেৰাহীত অকণমান তেল দি চামুচ এপাতেৰে মই পেষ্টটো এনেদৰে তেলত দি লৈছোঁ। আৰু এই ডিছটোক আমাৰ ফালে বৰা বুলি কোৱা হয়। আপোনালোকৰ ফালে কি বুলি কোৱা হয় কমেণ্ট কৰি জনাবচোন। আৰু বৰা বাৰু মচুৰ দাইলেদিও বনায়, মই বাৰু আজি বুট আৰু মগুৰে বনাইছোঁ। অকণমান বেলেগ এটা ট্ৰাই কৰিছোঁ আৰু এইখিনি ৰঙচুৱা হৈছে আৰু এইখিনি এনেদৰে লুটিয়াই লৈছোঁ। আৰু এয়া চাওকচোন, ইমান ধুনীয়া হৈছে কালাৰটো। আৰু খায়ো চাব, খাই পেলাই বহুত টেষ্টি পাব। এয়া হৈ গৈছে।